আসসালামু আলাইকুম ওরহমতুল্লাহি ওবাৰকাতুহ। আপোনালোকৰ কি খবৰ? মই ৰাজিবুল ইছলামে কৈ আছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু আপোনালোকৰ দোৱা আশীৰ্বাদত আমিও ভালে আছোঁ। তো কথাটো হ'ল কি যে আপোনালোকে ইতিমধ্যে গম পাইছিলে যে আমাৰ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অমৰা গেলাবিল ঈদগাহ ময়দানত জানুৱাৰী অৰ্থাৎ নতুন বছৰৰ 1 তাৰিখত আমাৰ কোরআন তেলাওয়াত প্ৰতিযোগিতা আৰু লগতে গজল প্ৰতিযোগিতাৰ এটি অনুষ্ঠান আয়োজিত কৰা হৈছিলে আৰু আপোনালোকৰ দোয়া ইনশাআল্লাহ অনুষ্ঠানটো আমাৰ জানুৱাৰী 1 তাৰিখত আল্লাহ ধুনীয়াকৈ অনুষ্ঠানটো কৰিবলৈ দিছিলে আৰু আমাৰ এই অনুষ্ঠানত যিমানকেইটা আমাৰ ছাত্ৰবিলাকে আমাৰ অনুষ্ঠানত আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে তো সিহঁতে ইনশাআল্লাহ ধুনীয়াকৈ অংশগ্ৰহণ কৰি সিহঁতে যিমানখিনি চেষ্টা কৰিছিলে যিমানখিনি ক'ব পাৰিছে তাৰ কাৰণে মই তেওঁলোকক আৰু অন্তৰৰ পৰা দোৱা কৰোঁ যাতে আৰু ইয়াতকৈ এইটো বছৰ আমাৰ যিখিনি চেষ্টাৰ ফলত যিখিনি সিহঁতে মানুহক দেখাব পাৰিছে আৰু আগন্তুক দিনক যাতে মানে ইবাৰতকৈ যাতে আগন্তুক দিনত ভাল হয় তাৰ কাৰণে আমি দোৱা কৰোঁ। তোমালোকে আৰু চেষ্টা কৰিবা, তোমালোকে আৰু মেহনত কৰিবা। আমি বিশেষ কৰি আমি হিপছ ছাত্ৰকেইটা কৈ আছোঁ, তোমালোকে বেছি চেষ্টা কৰিবা। তোমালোকে হাফিজ, তোমালোকেতো জনাই যে ইয়াত নাথাকিলে হাফিজবিলাকৰ কোনো দাম নাই। তো কথাটো হৈছে কি যে তোমালোকে যিখিনি পঢ়িবা তোমালোকে ধুনীয়াকৈ পঢ়াবিলাক ইয়াত ৰাখিবা, আমুকটা অলপ বেছিকৈ শুনাবা আৰু চবক পঢ়াটো অলপ ভালকৈ শুনাবা। যদি তোমালোকে যদি সবকটো যদি ধুনীয়াকৈ শুনাব পাৰা তেতিয়াহ'লে তোমাৰ সবক পঢ়াটো ঠিকে থাকিব আৰু যদি তোমালোকে যদি সবক পঢ়াটো যদি ভালকৈ শুনাব পাৰা তেতিয়াহ'লে তোমাৰ আমুকটা ঠিকে থাকিব। পঢ়া অৱস্থাত যদি তোমালোকে যদি অলপ মানে ইয়াত যদি অলপ নাথাকি তেতিয়াহ'লে কিন্তু তোমালোকৰ একচুৱেলি দৌৰা দিয়াতে কিন্তু বহুত প্ৰব্লেম হৈ যাব। তো কথাটো হৈছে কি যে সবক শেষ হোৱাৰ সময়তো যাতে তোমালোকৰ এনেকুৱা ইয়াত থাকে যাতে দৌৰা দিয়াতে তোমালোকৰ কোনো অসুবিধা যাতে নহয়। তো ইনশাআল্লাহ আমালোকৰ যোৱাকালি অনুষ্ঠানত অৰ্থাৎ জানুৱাৰী 1 তাৰিখত আমাৰ যিটো অনুষ্ঠান আছিলে আপোনালোকৰ ৰাইজৰ দোৱাৰ আশীৰ্বাদত মই মুৰব্বীৰ দোৱা আশীৰ্বাদত ইনশাআল্লাহ আমাৰ অনুষ্ঠানটো ধুনীয়াকৈ চলিছে। তো আগন্তুক দিনত যাতে আমি ইয়াতকৈ আৰু ধুনীয়া এটা অনুষ্ঠান আৰু উন্নত ধৰণৰ অনুষ্ঠান পাতিবলৈ পাৰোঁ। আমাৰ এইটো অনুষ্ঠানটো এই বছৰত আমাৰ এই অনুষ্ঠানটো আমি আমাৰ কাৰণে প্ৰথম বুলি ক'ব লাগিব, কাৰণ আমাৰ কাৰণে প্ৰথম এই বছৰটোত আমি এনেকুৱা অনুষ্ঠান পাতিবলৈ পাইছোঁ। তো ইনশাআল্লাহ আগন্তুক দিনত ইয়াতকৈ আমি আৰু ধুনীয়াকৈ অনুষ্ঠান পাতিম আৰু মানে 2-3 মাহ আগতে আমি চেষ্টা কৰিম মাদ্ৰাছাবিলাকত চিঠি দিয়াৰ কাৰণে যে কোরআন তেলাওয়াত প্ৰতিযোগিতা আৰু গজল প্ৰতিযোগিতা। তো আমি আগন্তুক দিনত যিহেতু এইবাৰ প্ৰথম আছিলে আমাৰ বহুত বস্তুবিলাক আমাৰ যেনেকৈ চিষ্টেমেটিক কৰিব লাগিছিলে কিছুমান বস্তু আমাৰ হয়তো নতুনৰ কাৰণে কিছুমান বস্তু ৰৈ গৈছে, যাতে আগন্তুক দিনত আমাৰ এনেকুৱা যাতে নহয়। আমি আৰু ভাল হোৱাৰ কাৰণে চেষ্টা কৰিম আৰু আমি ইয়াতকৈ ভালকৈ আমি অনুষ্ঠানটো কৰাৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে দোৱা কৰিব যাতে আগন্তুক দিনত আমাৰ যিকেইটা ছাত্ৰই অংশগ্ৰহণ আল্লাই কৰিবলৈ দিয়ে সেইকেইটা ছাত্ৰই যাতে ধুনীয়াকৈ অংশগ্ৰহণ কৰিবলৈ দিয়ে আৰু এইবাৰ যিকেইটা ছাত্ৰই অংশগ্ৰহণ কৰিছিল সেইকেইটাক মই কৈ আছোঁ তোমালোকে যিকেইটাই পুৰস্কাৰ লাভ কৰিছে সিহঁতক মোৰ অন্তৰৰ পৰা আশীৰ্বাদ থাকিল আৰু যিকেইটা হয়তো এইবাৰ চেষ্টাৰ বিফলত অলপমান যদিও বেয়া হৈছে তেতিয়াহ'লে তেওঁলোকৰ ওপৰতো মোৰ অন্তৰৰ পৰা খাস কৰি আমি দোৱা কৰোঁ যাতে তোমালোকে আৰু চেষ্টা কৰা। তোমালোকৰ যথেষ্ট ভালে হৈছে, যিবিলাকে অলপ কমজুৰি আছিলে তথাপি ইনশাআল্লাহ বহুত ভালে হৈছিল। সাহস কৰি বহাটো আটাইতকৈ হ'ল মেইন কথা। তোমালোকে যে সাহস কৰি বহিছিলা এইটো তোমালোকৰ কাৰণে বহুত তোমালোকৰ সাহসৰ হৈছে, তোমালোকৰ সাহস হৈছে কাৰণ তাতে বহিবলৈ পাইছোঁ। ক'বলৈ যদিও কিছুমান ছাত্ৰ অলপমান হৈছিলে তথাপি ইনশাআল্লাহ সাহস কৰি বহাটো হ'ল আটাইতকৈ তোমালোকৰ কাৰণে সৌভাগ্য। তো আশা কৰোঁ তোমালোকে মনটো বেয়া নকৰিবা, যিবিলাকে হৈছে নাম্বাৰ অলপ কম পাইছে তোমালোকে প্লিজ মনটো বেয়া নকৰিবা। তোমালোকে আগন্তুক দিনত তোমালোকে এইবাৰতকৈ যাতে তোমালোকৰ ভাল হয় সেনেকুৱাকৈ তোমালোকে চেষ্টা কৰা। আমালোকৰ ফালৰ পৰা দোৱা থাকিলে খাস কৰি তোমালোকৰ কাৰণে দোৱা কৰোঁ। হিফজ ছাত্ৰকে তোমালোকে বেছি মেহনত কৰিবা তাৰ কাৰণে কামনা কৰিলোঁ। তো আজিৰ কাৰণে ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।